হয় 100% আমাৰ মাননীয় আগ্ৰামা মহিলা ডাঙৰীয়াই যোৱা বিটিচি নিৰ্বাচনৰ আগত ঘোষণা কৰা যি আঁচনি এই আঁচনি ৰূপায়ণ কৰা হৈছে। যিসকল ব্যক্তিৰ মাটি পাট্টা নাছিল তেখেতসকলক মাটি পাট্টা দিয়াৰ যিটো আঁচনি এইটো ৰূপায়ণ কৰা হৈছে। যোৱা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই আৰম্ভ কৰি আজি আমি শুক্লাই চেৰফাঙতো মাটি ম্যাদী পাট্টা বিতৰণ কৰিছোঁ। আৰু আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাকক যি মানে আৰ্থিক অনুদান দিয়াৰ কথা কৈছিলে এইটো ইতিমধ্যে মানে আজি বিতৰণ কৰা হৈছে। তাৰ বাহিৰেও যুৱক যুৱতীসকলক 2 লাখ টকাকৈ দিয়া কথা আছিল, এইটো আজি বিতৰণ কৰিলোঁ। তাৰ বাহিৰেও যিবিলাক ফিজিকেল হেণ্ডিকেপ আৰু মানে যিবিলাকৰ মানে অল্ড এজ তেখেতসকলক চেক বিতৰণ কৰা হৈছে। আৰু আগ্ৰামা মহিলাৰী ডাঙৰীয়াই ইলেকশ্যনৰ আগত ঘোষণা কৰিছিল মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত মানে স্থাপন কৰা হ'ব। ইতিমধ্যে আগ্ৰামা মহিলাৰী ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰি পালে ওদালগুৰিত 150 কোটি টকাৰ মিনি ছেক্ৰেটাৰিয়েট ইতিমধ্যে স্থাপন কৰা হৈছে। তাৰ বাহিৰেও কোকৰাঝাৰ স্পৰ্টছ এছ'চিয়েশ্যনক 20 কোটি টকাৰে মানে ষ্টেডিয়াম বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। এইফালে দতমা আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনৰ ষ্টেডিয়াম বনাবৰ কাৰণে 15 কোটি টকা দিয়া হ'ল। আৰু চেন্নাইত 75 কোটি টকাৰে বড়োলেণ্ড হাউচ নিৰ্মাণ কৰা হ'ব। তাৰপিছত ভূপেন হাজৰিকা অডিটৰিয়াম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম অডিটৰিয়াম, বীৰ চিলাৰাই অডিটৰিয়াম এইবিলাক বনোৱা হ'ব। অলৰেডি ইতিমধ্যে আধাৰশিলা স্থাপন কৰা হৈছে। আৰু আৰ্টিষ্টবিলাকৰ কাৰণে মানে 10 কোটি টকা মানে ডিজিটেল ষ্টুডিঅ' বনাবৰ কাৰণে কোকৰাঝাৰ আৰ্থিক অনুদান দিয়া হ'ল। আজি আমি ম্যাদী পাট্টা গড়েশ্বৰ চাৰ্কেলৰ আণ্ডাৰত আমি 10জনক আনুষ্ঠানিকভাৱে মানে বিতৰণ কৰিলোঁ। আৰু তামোলপুৰ চাৰ্কেলৰ আণ্ডাৰত আমি 10জন আমি ম্যাদী পাট্টা বিতৰণ কৰিলোঁ। নিৰ্বাচনৰ যিহেতু 4টা সমষ্টি বিজেপি এৰি দিয়াৰ কথা কৈছে, ইয়াত তামোলপুৰ জিলাত 2টা সমষ্টি আছে। আজি এতিয়ালৈ বিজেপিৰ লগত আলোচনা ঠিক হোৱা নাই। আলোচনা হৈ আছে, মানে এতিয়ালৈ সঠিক হোৱা নাই, ঠিক হোৱা নাই। বিজেপি 4টা বিচাৰি আছে, কিন্তু BPF দলৰ পৰা 3টা দিয়াৰ কাৰণে মত প্ৰকাশ কৰিছে আগ্ৰামা মহিলা ডাঙৰীয়া। গতিকে গড়েশ্বৰ সমষ্টি BPFক লাগিব এই কথাকে আমি কৈ আছোঁ। কাৰণ গড়েশ্বৰত BTC সমষ্টি 3টা আছে, তাতে 2টা আমি জিকিছোঁ। সেই সূত্ৰে আমি গড়েশ্বৰ সমষ্টি BPFক লাগে এই কথা আমি কৈ আছোঁ। এই ৰাস্তা ইতিমধ্যে চেংচন হৈছে আছাম মালা 23 কোটি টকা। অহা 2 তাৰিখে ৰিটেণ্ডাৰ হ'ব। আগত টেণ্ডাৰ হৈ গ'ল, 2-3 বাৰ হৈ গ'ল। অলপ গাফিলতি থাকি যোৱাৰ কাৰণে আকৌ কেঞ্চেল কৰিব লগা হৈছে। গতিকে অহা 2 তাৰিখে ৰিটেণ্ডাৰ হ'ব। তাৰ পিছতে 15 দিনমানৰ পিছত ইয়াৰ কাম আৰম্ভ কৰা হ'ব। 23 কোটি টকা। আৰু আমি ঘোষণা কৰি আছিলোঁ, ময়ো শুক্লাই চেৰফাং হিচাপে 3টা মই ঘোষণা কৰিছিলোঁ। নিৰ্বাচনত জিকি গ'লে গান্ধী চকৰ পৰা বাঙালীপাৰালৈ ৰাস্তা 6 মাহৰ ভিতৰত বনোৱা হ'ব। ইতিমধ্যে আছাম মালাৰ পৰা আমি চেংচন কৰিবলৈ সক্ষম হ'লোঁ। তাৰ বাহিৰেও মই শুক্লাই পাৰ্কত মানে শুক্লাই চেৰফাং অঞ্চলৰ ৰাইজৰ কাৰণে 52টা গাঁৱৰ ৰাইজৰ কাৰণে ফ্ৰীকৈ জেওলাপুৰী পাৰ্কত এণ্ট্ৰি দিয়া হ'ব বুলি কৈছিল। ইতিমধ্যে সেইটো কৰা হ'ল। তৃতীয় ঘোষণা আছিল আমি জেওলাপুৰী পাৰ্কত মানে আমাৰ অসমৰ হাৰ্টথ্ৰব হিয়াৰ আমুথু জুবিন গাৰ্গৰ মানে মূৰ্তি আমি স্থাপন কৰাৰ কথা আছিল। ইতিমধ্যে যোৱা 21 তাৰিখে জুবিন গাৰ্গৰ মানে মূৰ্তি আমি স্থাপন কৰিলোঁ যোৱা 21 তাৰিখে।